খং নকৰিব। খঙে আপোনাক ধ্বংস কৰিব। খঙে আপোনাৰ মূল্যৱান সম্পৰ্কবোৰ নষ্ট কৰি দিব পাৰে। আপোনাৰ মূল্যৱান শৰীৰটোকো অনিষ্ট কৰিব পাৰে খঙে। প্ৰতিজন মানুহৰে কেতিয়াবা নহয় কেতিয়াবা খং উঠিবই। এইটো স্বভাৱগত বৈশিষ্ট্য। খং হৈছে একোটা নিগেটিভ ৰিয়েকশ্যন। যিমান পাৰি আমি খঙৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰা উচিত। একচুৱেলি আমি যদি ধৈৰ্য ধৰোঁ আৰু সংযত হওঁ, তেন্তে অনায়াসেৰে আমি খঙৰ পৰা কিছু হ'লেও আমি পৰিত্ৰাণ পাব পাৰোঁ। একচুৱেলি খং উঠে কিয়? যেতিয়া আমি কাৰোবাৰ পৰা অপমান পাওঁ, যেতিয়া আমি মনত দুখ পাওঁ, যেতিয়া আমি আশা কৰা মতে কামটো হৈ নুঠে, তেতিয়া আমি খং কৰোঁ। একচুৱেলি ডাইৰেক্ট আমি খঙৰ পৰা পৰিত্ৰাণ পাব নোৱাৰোঁ। আনে কৰা দুখবোৰৰ যথাসম্ভৱ ক্ষমা কৰা প্ৰৱণতা যদি আমি গঢ়ি তোলোঁ, তেনেহ'লে অলপ হ'লেও আমি খঙৰ পৰা পৰিত্ৰাণ পাব পাৰিম। আপোনাক খুব খং উঠি থাকিলে এগিলাচ পানী খাই দিয়ক, ই যথেষ্ট উপকাৰী। কথাবোৰ সহিবলৈ চেষ্টা কৰক। কথাবোৰ সহিলে অলপ হ'লেও খঙৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। আৰু যিটো বিষয়ত আপোনাৰ কোনো আন্তৰিকতা বা জ্ঞান নাই, সেই বিষয়টোত মুখ সুমিয়ালে আপোনাৰ খং উঠিবই। গতিকে তেনে বিষয়বোৰ আমি লাহে লাহে ষ্টাডি কৰি কাম কৰিব লাগিব। খকাখুন্দাকৈ কৰিলে যিকোনো কামৰ পৰা আমাক খং উঠিবই। গতিকে অযথা আমি খকাখুন্দা কৰি লাভ নাই। খং উঠিলে কাৰণ কোনো এটা কাম সম্পূৰ্ণ শুদ্ধ হৈ নুঠে। খং উঠি থকা সময়ত যদি আমি দীঘলীয়াকৈ উশাহ এটা লওঁ, তেনেহ'লে খঙৰ পৰা কিছু পৰিমাণে হ'লেও পৰিত্ৰাণ পাব পাৰোঁ। গতিকে আজিলৈ ইমানে। খং নকৰিব। খঙে আপোনাৰ শৰীৰ আৰু মগজু নষ্ট কৰি দিব। গতিকে খঙৰ পৰা আঁতৰি থাকক আৰু সুখত থাকক। ধন্যবাদ।